বাপ বেটাই আকৌ মনু বিচনাখন পাই অকণমান বোলে শুইয়ে যাওঁ। ইফালে আকৌ ছোৱালীয়ে ৰাতি যিহেতু থাকিব ইয়াতে তাই ড্ৰেছ সলালে আৰু এইফালে আকৌ মানুহজনে মোবাইলত ব্যস্ত। ল'ৰাই কৈছে মা মনুপিপি বিচনাখন হেনো বহুত ধুনীয়া লাগিছে, মই অকণমান ব্লেংকেট জাপি শুই যাওঁ। আৰু সি আহিয়ে ৰুমটোত সোমাই কৈছে মা মনুপিপি ৰুমটো কিন্তু বহুত ধুনীয়া দেই। সি প্ৰথম আহিছে এইটো ৰুমত, ময়ো প্ৰথমে আহিছোঁ বাৰু। সেয়া আৰু এই একেখন চকীতে তিনিটাই কেনেকৈ মানে হেঁচা ঠেলা লাগি বহিছে চাওকচোন। ইমান আছে, ষ্টুল আছে, চকী আছে, সেয়াত নবহি এখনতে সিহঁতে মানে বহিছে। আৰু এইফালে আকৌ মনুৱে বেটাক কিবা জোকাই আছে। আৰু ময়ো যাব ওলালোঁ। আহি পোৱা মাত্ৰ 40 মিনিটমান হৈছিলহে, মানুহজনে কৈ আছে যাব লাগে ব'লা ব'লা। আহি পোৱা অলপ পাছতে তেওঁ মানে ৰখিবলৈ ধৈৰ্য নাই আৰু একে ঠাইতে যিহেতু থাকিব নোৱাৰে, সেইবাবে মানে মোক কৈ আছে ব'লা যাব লাগে যাব লাগে। ময়ো এই ওলাই ৰেডি, মনুৱে আকৌ লাগি আছে বেটাৰ লগত কিবা। তাৰপাছতে এয়া এতিয়া আমি যাবলৈ বুলি বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া দুইজনীয়ে থাকিব। বেছি কথা পতাই নহ'ল, মানে বেছি টাইম থাকিব নাপালোৱে। কাইলৈ যিহেতু যাব মনু আমাৰ ৰুমত, ৰাতিটো কাইলৈ মানে পূৰা দুইজনীয়ে কথা পাতিম। এতিয়া দুইজনীকে থৈ যাম। আৰু ইফালে মানুহজনে মানে স্কুটি উলিয়ালে আৰু পেহীয়ে সেই টাইমতে ফোন কৰিলে। মনু আকৌ ফোনতে ব্যস্ত হৈ আছে, তাইক মাত লগাবৰ বাবে ময়ো ৰৈ আছোঁ। এতিয়া মানে গৈ থাকোঁ আৰু কাইলৈ লগ পাম। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই।